হেল্ল' আই এম বেক মই ৰনচাই আশা কৰোঁ সকলোৱে ভালে আছে লগতে মই ভালে আছোঁ আৰু মোৰ এটা অন্য এটা ভিডিঅ'লৈ সকলোকে নমস্কাৰ আৰু ভিডিঅ'টো সকলোকে চাব বুলি আশা ৰাখিলোঁ ধন্যবাদ যিহেতু গাইছে যে মানে ছানডে বুলি আপোনালোকে জানে মোৰ এন চি চি ক্লাছ আছে বুলি আৰু মই যিহেতু যোৱা ছানডেতে কৈছিলোঁ আপোনালোকক যদি মই এন চি চি ক্লাছত শিকোৱাখিনি বা আমি যিখিনি শিকোঁ সেইখিনি আপোনালোকক যদি দেখাব পাৰোঁ তেতিয়াহ'লে দেখাম বুলি কৈছিলোঁ আৰু সেইবুলি আজি গৈ আছোঁ যদি দেখাব পাৰোঁ তেতিয়াহ'লে আপোনালোকক শেষলৈকে দেখাম আশা ৰাখিলোঁ এখনেই আমাৰ স্কুল মানে এইখনতে আমি এন চি চি ক্লাছ কৰোঁ আৰু তেতিয়া কোনো নাছিল এতিয়া অলপ সময় ৰখি মানে এইফালে আহি গ'ল পুৱাই মানে পি টি ক্লাছ লগাই দিলোঁ মানে এইফালে এতিয়া দৌৰিব সেনেকৈ তাৰপিছত তেনেকৈ পি টি ক্লাছ কৰোঁ আৰু এতিয়া মানে লাহেকৈ দৌৰাই চৌৰা শেষ হোৱাৰ পিছত ইফালে অলপমান ক্লাছ কৰাই আছিলোঁ আৰু ভাগৰ লাগিছে বোলে জুনিয়ৰহঁতৰ তো এতিয়া অলপ বহিব দিছোঁ আৰু সিমান গাইজ মানে ভিডিঅ'খিনি ভালদৰে নহ'ল আৰু যিখিনি ভাবিছিলোঁ সেইখিনি দেখাব নোৱাৰিলোঁ আপোনালোকক হ'লেও অলপখিনি হ'লেও দেখালোঁ আৰু এতিয়া হোটেলত আহিছোঁ কিবা এটা খাই লওঁ যিমানখিনি আশা কৰিছিলোঁ গাইজ ইমানখিনি আপোনালোকক দেখাব পৰা নাই তথাপিও আশা ৰাখিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে বুলি আৰু নেক্সট এটা ভিডিঅ'লৈ অতি সোনকালে লগ পাইছোঁ বাই আজিলৈ